দুলদুল আছাম অসমীয়া ইউটিউব চেনেললৈ স্বাগতম। যদি ভাল পাই সাবস্ক্ৰাইব কৰি দিব। আপোনালোকক মই এতিয়া খুলি দেখুৱাই আছো এইটো ডিজিটেকৰ যেটো ট্ৰাইপড হয় DTR 590 VD Pro সো আনবক্সিং কৰো। ফ্ৰেন্ডছ এইটো চাব পাৰে আপোনালোকে ইয়াত দুটা হুক আছে। ইয়াত চাব পাৰে দুটা হুক আছে, এইটো এটা দুটা। এই দুটা হুক খুলিলে আপোনালোকৰ ইয়াত ডাঙৰ হৈ যাব আৰু এইটো তলত আপোনালোকে চাই পাইছে যে এটা হুক আছে। এইটো হুকত আপোনালোকে নিজৰ ব্যৱহাৰ ক্ৰমে আপোনালোকে নিজৰ ইচ্ছামতে এইটো ইউজ কৰিব পাৰে। ইউটিলিটি হুক হয় এইটো। তাৰ পিছত আপোনালোকে লাহেকে ওপৰলৈ গৈ চালে ইয়াত তিনিটা স্পঞ্জ আছে। ধৰা কাৰণে বহুত ভাল গ্ৰিপ পাব আপোনালোকে। আৰু ইয়াত আপোনালোকে চাব পাৰে কিমান ধুনীয়া ট্ৰাইপড আৰু বহুত মজবুত ট্ৰাইপড হয় এইটো। আৰু আপোনালোকে নিশ্চয় চালে পছন্দ লাগি যাব। এইটো আপোনালোকৰ এনেকুৱা ঘূৰাব লাগে। সো আপোনালোকৰ নিজৰ ইচ্ছামতে যেনেকৈ আপোনালোকৰ সুবিধা হয় ঠিক তেনেকৈ আপোনালোকে এইটো ইউজ কৰিব পাৰে। আৰু ইয়াতে দেখিবলৈ পাইছে আপোনালোকে ইয়াত এইটো বাবল বুলি কয়। এইটো বাবলেৰে আপোনালোকে কি কৰিব পাৰে, আপোনালোকৰ ট্ৰাইপডটো ষ্টেডি একেবাৰে সমান হৈছে নে হোৱা নাই এইটো দি আপোনালোকে চেক কৰিব পাৰে। আৰু এইটো দেখিব পাইছে আপোনালোকে যদি নিজৰ স্মাৰ্টফোন ইয়াত মাউণ্ট কৰিব খোজে তেনেহ'লে ইয়াত মাউণ্ট কৰিব পাৰে। আৰু এইটো খুলিব লাগিব। আৰু আপোনালোকে DSLRও ইয়াত লগাব পাৰে। DSLR লগালে এইটো বস্তু খুলিব লাগিব আৰু ইয়াত জাগাতে আছে। ইয়াত আৰামছে মাউণ্ট কৰি আপোনালোকে নিজৰ ইচ্ছামতে ভিডিঅ' শ্বুট কৰিব পাৰিব। আৰু ইয়াতে আপোনালোকে 3 কেজি ওজনৰ যিকোনো DSLR ইয়াত মাউণ্ট কৰিব পাৰিব আৰু স্মাৰ্টফোনটো ইজিলি মাউণ্ট হৈ যাব। আৰু এইটো পিছফালৰ যিটো গ্ৰিপ এইটো দেখুৱাই দিছোঁ আপোনালোকক, ষ্টাডি গ্ৰিপ হয়।